নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী অংশগ্ৰহণ কৰিছে আৰু সেই কাৰ্যসূচীৰ মাজলৈ আমি আপোনাক লৈ গৈছোঁ পোনপটীয়াকৈ ধেমাজিলৈ। তাত উপস্থিত আছে আমাৰ সাংবাদিক বুবুল হাজৰিকা। বুবুল হাজৰিকা, আমি আপোনাৰ জৰিয়তে জানিবলৈ বিচাৰিছোঁ এই প্ৰতিবাদী কাৰ্যসূচীৰ সন্দৰ্ভত। সভাপতি তথা প্ৰাক্তন আছু নেতা সুচন্দ উল্লেখ কৰিব লাগিব, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ধেমাজিত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত কেইবাটাও সংগঠনে বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তৰ দৃশ্য দেখুৱাইছো ধেমাজি কাছাৰী ময়দানৰ পৰা। দেখিবলৈ পোৱা গৈছে প্ৰান্তে প্ৰান্তে আন্দোলন আৰু বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী আজিৰ দিনটোতো অব্যাহত আছে। ব্যতিক্ৰম হোৱা নাই ধেমাজি জিলাও। আৰু ধেমাজিত দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত প্ৰায় 10টাতকৈও অধিক সংগঠনে একেলগে তেওঁলোকে ইয়াত প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত এখন আমি ছবি দেখুৱাবলৈ যত্ন কৰিছো। এয়া নিমাতী কন্যা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি সদৰ আঞ্চলিক সমিতি। তেওঁলোকে এনেধৰণে মুখ্যমন্ত্ৰীয়ে এখন ফটো ইয়াত এনেধৰণে উল্লেখ কৰা পৰিলক্ষিত হৈছে আৰু বিভিন্ন সংগঠনসমূহ অহা পৰিলক্ষিত হৈছে। এই প্ৰতিবাদী কাৰ্যসূচী বিভিন্ন সংগঠনসমূহ অহা পৰিলক্ষিত হৈছে। বিভিন্ন মহিলা সংগঠনকে ধৰি কৰ্মচাৰী পৰিষদ, কৃষক মুক্তি সংগ্ৰাম সমিতি আদি বিভিন্ন ধৰণৰ সংগঠন ইয়ালৈ অহা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ পৰা আমি পোনপটীয়াভাৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা জানিবলৈ যত্ন কৰিম। এতিয়া দেখিবলৈ পোৱা গৈছে যে জ্যেষ্ঠ নাগৰিকসকলেও ইয়াত ভাষণ দি থকা পৰিলক্ষিত হৈছে আৰু আপোনালোকৰ পৰা জানিবলৈ যত্ন কৰিছো 3গৰাকীকৈ অগপ মন্ত্ৰীয়ে কালিৰ দিনটোত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কেবিনেটত কোনো এটা প্ৰশ্নই উত্থাপন নকৰিলে। এইটো সম্পূৰ্ণ মিঠাচাৰ চলিছে। বাহিৰত এটা কথা, ভিতৰত এটা কথা। গতিকে অসমৰ ৰাইজৰ যি আঞ্চলিকতাবাদৰ যিটো ভেটি, অসম গণ পৰিষদৰ যি দল, তেওঁলোকৰ যি আজি তেওঁলোকৰ মাত্ৰ ক্ষমতাৰ লোভত দুটা স্থিতি গ্ৰহণ কৰিছে, এটা বাহিৰত আৰু এটা ভিতৰত। সংসদৰ ভিতৰত এটা আৰু বাহিৰত এটা। আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকৰ যি স্থিতি অনতিপলমে আমি স্পষ্ট কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু আমি আজি ধেমাজি জিলাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন দল সংগঠনক লগত লৈ এই নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 প্ৰতিবাদত আজি এক বিশাল প্ৰতিবাদী সভা আমি আহ্বান কৰিছো। এই সভাৰ জৰিয়তে আমাৰ স্থানীয় বিধায়ক, জিলা প্ৰশাসন, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক আমি স্পষ্ট কৰি দিব বিচাৰিছো যে অসমৰ জাতি মাটি ভেটি সুৰক্ষা কৰিব পৰা এই চৰকাৰখনে যি শ্লোগান দিছিলে তাৰ বিপৰীত ভূমিকাত তেওঁলোকে অৱতীৰ্ণ হৈছে। আমি ইয়াত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যি জাতীয় নায়কৰ প্ৰতিচ্ছবিত আমি এতিয়া কোলা চাই সানি দিম তেখেতৰ মিঠাচাৰৰ প্ৰতিবাদত। আৰু আজি এই সংগ্ৰামৰ জৰিয়তে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই বিধেয়ক যেতিয়ালৈকে অসম চৰকাৰ বা ভাৰত চৰকাৰে মানি নলয়, সংশোধনী আমাৰ দাবী যেতিয়ালৈকে মানি নলয়, তেতিয়ালৈকে যুৱ ছাত্ৰ পৰিষদৰ শান্ত নাথাকিব আৰু ইয়াতকৈ জংগী আন্দোলন গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। দৰকাৰ হ'লে আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তেজ দিম, তথাপিতো কিন্তু আমি নাগৰিকত্ব সংশোধনী বিধেয়ক আমি আইনত পৰিণত হ'বলৈ নিদিওঁ। নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত হ'বলৈ নিদিওঁ, এনেধৰণৰ মন্তব্য কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছো যে ভিন্নজনে অহা পৰিলক্ষিত হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পুতুল দত্ত ডাঙৰীয়াও আহিছে। আমি জিলা সমিতিৰ পৰা জানিবলৈ যত্ন কৰিছো কিমান সংগঠনে অংশগ্ৰহণ কৰিছে আৰু আপোনালোকে কি বাৰ্তা দিব। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিয়ে ধেমাজিৰ বিভিন্ন দল সংগঠনক আমি আহ্বান জনাইছিলো যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা কৰি আজি আমি যি বিশাল প্ৰতিবাদী সভা আয়োজন কৰিছো, সেই সভাত আপোনালোকে সক্ৰিয়ভাৱে নিজে আহি যোগদান কৰক। আমাৰ আহ্বানৰ প্ৰতি সহায় জনাই আজি ধেমাজিৰ হাজাৰ হাজাৰ জনতা ওলাই আহিছে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি। আজি এই ৰাইজে স্বতঃস্ফূৰ্ত আমাৰ অংশখনে ইয়াকে প্ৰতিপন্ন কৰে যে ধেমাজি জিলাৰ কোনো এজন সৰ্বসাধাৰণ নাগৰিকে হওক, দল সংগঠনৰ কোনো বিষয়ববীয়াই হওক, কোনোৱে কিন্তু এই নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত হোৱাটো নিবিচাৰে। এই মুহূৰ্তত প্ৰতিবাদী সভা চলি আছে আৰু পোনপটীয়াভাৱে আমি প্ৰতিবাদী সভাৰ এজন বক্তাৰ ভাষণ দৰ্শকসকললৈ আগবঢ়াইছো। পুতুল দত্ত ডাঙৰীয়া আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি। তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছো যে দেখিবলৈ পোৱা গৈছে 3গৰাকীকৈ অগপৰ মন্ত্ৰীয়ে কালিৰ দিনটোত কিন্তু নিমাতী কন্যা ভাও ধৰিলে কেবিনেটত। আমি এই ক্ষেত্ৰত সবল আছিলো। আচলতে অসম গণ পৰিষদে বাহিৰত এটা যিটো বলিষ্ঠ ভূমিকা তেওঁলোকে মানুহৰ ৰাইজৰ আগত দেখুৱাইছিলে,
আৰু কালি কেবিনেটত তেওঁলোকে এই প্ৰতিবাদ কৰিব নতো অতি লজ্জাজনক দুখৰ বিষয় আৰু গণপৰিষদে মানুহক আশা দি আছে তেওঁলোকে কিন্তু কাৰ্যত পৰিণত কৰিব পৰা নাই আজি এটা কথা কয় কাইলৈ এটা কথা কয় তেওঁলোকৰ স্থিতিটো স্পষ্ট কৰিবৰ কাৰণে কিন্তু আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছো আৰু আজি আমি জাতীয়তাবাদী যুৱ ছাত্ৰ আমি আপোনাক ধন্যবাদ জনাইছো আৰু ধেমাজিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গণ প্ৰতিবাদী কাৰ্যসূচী